দেশ এখনত সংবাদ মাধ্যমৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু সংবাদ মাধ্যমৰ অবিহনে কেতিয়াও গণতান্ত্ৰিক ব্যৱস্থা এটা পূৰণ নহয়। আজি গণতান্ত্ৰিক এই ব্যৱস্থাটোক কুঠাৰাঘাত কৰিবলৈ এটি ৰাজনৈতিক দলে ব্যৱস্থা লোৱা বুলি আমি শুনিবলৈ পাইছোঁ বা জানিবলৈ পাৰিছোঁ যে এইটো এটা শুভ লক্ষণ হ'ব নোৱাৰে। এইটো নিশ্চয় এক গৰিহণাযোগ্য আৰু ইয়ে এটা গণতান্ত্ৰিক ব্যৱস্থাত কুঠাৰাঘাত কৰা বুলি আমি ধাৰণা কৰিছোঁ। আমি অসম বাতৰি সংঘৰ পৰা এই যিটো সিদ্ধান্ত, এই সিদ্ধান্তক আমি কোনোপধ্যে মানি ল'ব বিচৰা নাই আৰু আমি এই গণতান্ত্ৰিক ব্যৱস্থাত আৰু গণতান্ত্ৰিক দেশ এখনত এই ধৰণৰ বৰ্জনে কেতিয়াও এটা গণতান্ত্ৰিক সুস্থ গণতান্ত্ৰিক পৰম্পৰা ৰক্ষা নকৰে বুলি ভাবিছোঁ। আৰু আমি যিটো দলে এই দুয়োটা বিশেষকৈ নিউজ লাইভ আৰু প্ৰতিদিন এই টাইম 8 নামৰ যে গোষ্ঠীক যি বৰ্জন কৰিছে আমি অত্যন্ত লজ্জাবোধে কৰিছোঁ আৰু ই নিশ্চয় এক গৰিহণাযোগ্য আৰু এনেধৰণে গণতান্ত্ৰিক ব্যৱস্থাত কুঠাৰাঘাত নকৰিবলৈ আমি তেখেতসকলক সকীয়নি দিছোঁ। যিটো গণতান্ত্ৰিক ব্যৱস্থাত সংবাদ মাধ্যমৰ এনেধৰণৰ কাৰ্যক নিশ্চয় কুঠাৰাঘাত কৰিছে আৰু গণতান্ত্ৰিক ব্যৱস্থাত এই সংবাদ মাধ্যমৰ যিটো নিৰপেক্ষ ভূমিকা, এই নিৰপেক্ষ ভূমিকাৰ ওচৰত এটা প্ৰশ্নবোধক চিহ্নিত হৈছে। আমি ভাবোঁ এই ধৰণৰ অবিবেচক আৰু অপৰিপক্ক সিদ্ধান্তই নিশ্চয় তেখেতসকলৰ বহুত ক্ষতি কৰিব আৰু এই ধৰণৰ সিদ্ধান্তৰ দ্বাৰা আমাৰ সংবাদ মাধ্যমৰ সকলো অসমৰ সংবাদ মাধ্যমৰ বা ভাৰতবৰ্ষৰ সংবাদ মাধ্যমক নিশ্চয় এক প্ৰশ্নবোধক চিহ্ন হিচাপে চিহ্নিত হ'ব। আমি ভাবোঁ এই ধৰণৰ কাৰ্য তেখেতসকলে প্ৰত্যাহাৰ কৰি গণতান্ত্ৰিক ব্যৱস্থাত বিশ্বাস ৰাখিবলৈ আমি আহ্বান জনাইছোঁ।